কৰি জাগি পিং হৃদয়ত বাজে মনে নাছে হিয়াই হাঁহে। ইণ্টাৰনেট নাথাকিলে কেনেকৈ গুগল মেপ ব্যৱহাৰ কৰিব তাক আজি মই দেখুৱাম। এখন আমাৰ হৈছে গুগল মেপ। যদি আপুনি ক'ৰবাত যদি গৈ আছে, আপোনাৰ যদি নেট নাই, তেতিয়া আপুনি আগতেই আপুনি গুগল মেপখন ডাউনলোড কৰিব লাগিব। 3D গৈ য'ত অফলাইন মেপ আছে ইয়াত গৈ আপুনি ইয়াৰ মেপখন ইয়াৰ পৰা ডাউনলোড কৰি থ'ব পাৰে। তেতিয়া মেপখন ডাউনলোড কৰি থ'ব পাৰে, সুবিধা হয় তেতিয়া। আৰু যেতিয়া আপুনি ইণ্টাৰনেট নাথাকিলেও আপুনি আপোনাৰ লোকেশ্যনটো আপুনি ইয়াত বিচাৰি উলিয়াব পাৰে। ডাউনলোড অপশ্যন আছে, ডাউনলোডত গৈ আপোনালোকে এখন ডাউনলোড কৰি ল'ব পাৰে মেপখন। এয়াই আছিল আজি ভিডিঅ'টো, ধন্যবাদ।